Hi guys, welcome to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো হ'ব গৈ আছে মোৰ YouTubeৰ ফাৰ্ষ্ট এভাৰ ব্লগ। আচলতে এইটো হ'ব গৈ আছে এটা অসমীয়া ষ্টাডি ব্লগ। যিহেতু মই বৰ্তমান মাষ্টাৰ্ছ কৰি আছোঁ ডিষ্টেঞ্চত, গতিকে মই ঘৰত থাকি পঢ়া শুনা কৰি আছোঁ আৰু মোৰ বৰ বিশেষ বেলেগ একো কামো নাথাকে আৰু ক'তো ইমান ওলাই মেলি যোৱা নহয়। গতিকে আপোনালোকে মোৰ এই চেনেলটোত বেছিভাগ ষ্টাডি ব্লগৰ ভিডিঅ'ই পাব। এই ভিডিঅ'টো শ্বুট কৰা মোৰ অলপমান দিন হ'ল, কিন্তু মই এই ভিডিঅ'টো আপলোড কৰিব পৰাকৈ ইমানখিনি কনফিডেঞ্চ গোটাব পৰা নাছিলোঁ। আচলতে মোৰ এটা ইউটিউব চেনেল খোলাৰ মন আগৰ পৰাই আছিলে, তথাপিও মোৰ সিমানখিনি সাহস আৰু কনফিডেঞ্চ হোৱা নাছিলে যে মই এনেকৈ ভিডিঅ' আপলোড কৰিব পাৰিম কেতিয়াবা। কিন্তু এতিয়া বহুত সাহস গোটাই মেলি পিনি আজি মই এই ভিডিঅ'টো আপলোড দিবলৈ লৈছোঁ। চাব পাৰে মই আজি 5টা বজাতে শুই উঠিলোঁ। শুই উঠি পিনি মুখ হাত ধুই ফ্ৰেছ হৈ পানী খাই পঢ়া টেবুললৈ আহিলোঁ আৰু ষ্টাডি ছেশ্যনটো আৰম্ভ কৰাৰ আগত মই এখন টু ডু লিষ্ট বনাই ল'লোঁ। যিহেতু এখন টু ডু লিষ্ট যদি বনাই লওঁ তেতিয়া দিনটোত কামবিলাক নিয়াৰিকৈ কৰিবলৈ পাৰি, আৰু কিবা এটা বস্তু যদি আমি দেখি থাকোঁ যে গম পাই থাকোঁ এইটো কাম কৰিব লগা আছে, তেতিয়া মনত অলপ ভয় থাকে আৰু জল্দি কৰিবৰ কাৰণে চেষ্টা কৰোঁ আমি। আৰু সেইটো কাৰণে মই এখন টু ডু লিষ্ট বনাই ল'লোঁ আৰু মই আজি এইম কৰিছোঁ এটা 6 আৱাৰ্ছৰ ষ্টাডি ছেশ্যন কমপ্লিট কৰাৰ। চাওঁচোন মই কমপ্লিট কৰিব পাৰোঁ নে নোৱাৰোঁ। সেইকাৰণে মই টাইমাৰটো লেপটপত অন কৰি ল'লোঁ। টাইমাৰটো অন কৰি লোৱাৰ এটাই কাৰণ, যিহেতু মোৰ এটা নোটছ বনাওঁতে 2-3 দিন লাগি যায় যদিহে টাইমাৰ দি নলওঁ। যিহেতু বহুত এলেহুৱা মানুহ, সেইকাৰণে ভাবিলোঁ যে টাইমাৰটো অন কৰি চাওঁচোন পাৰোঁ নে নোৱাৰোঁ সোনকালে কৰিবলৈ। আৰু চাব পাৰে টাইমাৰ অন কৰি লোৱাৰ কাৰণে মই ফাৰ্ষ্ট ছেশ্যনটোত ইমানকেইটা কুৱেশ্যন কমপ্লিট কৰিব পাৰিলোঁ। ভাল লাগে ন যেতিয়া আমি এনেকৈ আমাৰ গ'লবিলাক কমপ্লিট কৰি পিনি টু ডু লিষ্টত টিক কৰি যাব পাৰোঁ। আৰু সেইকাৰণে মই জল্দি কমপ্লিট কৰাকেইটা টিক কৰি ল'লোঁ। তাৰপাছত মই মোৰ ছেকেণ্ড ষ্টাডি ছেশ্যনটো ষ্টাৰ্ট কৰিলোঁ। আৰু চাব পাৰে মোৰ ছেকেণ্ড ষ্টাডি ছেশ্যনটোত মই অলপমান PYQ চাম বুলি ভাবিলোঁ। যিহেতু মই ডিষ্টেঞ্চত মাষ্টাৰ্ছ কৰি আছোঁ, তাৰ কাৰণে আমাৰ কোনো এনেকুৱা টিচাৰ্ছ নাথাকে হেল্প কৰিবৰ কাৰণে। আমি যি কৰিব লাগে নিজেই কৰিব লাগে। আৰু যদিহে আমি অলপমান পাষ্ট ইয়েৰ কুৱেশ্যন চাওঁ তেতিয়াহ'লে বুজিব পাৰোঁ যে এক্সামত কেনেকুৱা ধৰণৰনো কুৱেশ্যন আহিব। তাৰ পৰা আমি অলপ আভাস ল'ব পাৰোঁ যে পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, এনেকৈ আমি লিখিব পাৰিম। আৰু সেইটো কাৰণে মই অলপমান ইম্পৰ্টেণ্ট PYQ লিখি ল'লোঁ। আৰু ডিষ্টেঞ্চত চাগে আপোনালোক বহুতেই পঢ়ি আছে, তেওঁলোকে হয়তো বুজি পায় যে নোটছ বনোৱাত কিমান বেছি প্ৰব্লেম হয়। আৰু মই যিহেতু এগৰাকী অসমীয়া মাধ্যমৰ ছাত্ৰী হয়, সেইকাৰণে এতিয়া মাষ্টাৰ্ছত ইংলিছ কৰিবলগীয়া হোৱাৰ কাৰণে নোটছবিলাক চব ইংলিছত বনাব লগা হোৱাৰ কাৰণে মোৰ বহুত বেছি প্ৰব্লেম হয়। আৰু চবৰে চাগে প্ৰব্লেম হয় যিবিলাক অসমীয়া মাধ্যমৰ হয়। মই মানে বুজি পাওঁ আৰু লিখিবও অলপমান পাৰোঁ, কিন্তু 3-4 পেজৰ এটা আনচাৰ বনাবৰ কাৰণে অলপমান অসুবিধা হয়। আৰু সেইটো কাৰণে মই গুগল, ইউটিউব, ChatGPT চবৰে হেল্প লৈ পিনি নোটছবিলাক বনাওঁ। আৰু সেইটো কাৰণে অলপমান আপোনালোকে ভিডিঅ'বিলাকত নাপাবও পাৰে, ভালকৈ ভিডিঅ'টো নাপাবও পাৰে। যিহেতু মোৰ এটাই ফোন হয়, সেইটোত মই অলপমান নোটছো বনাবলগীয়া হয় আৰু শ্বুটো কৰিবলগীয়া হয় সেইকাৰণে। আৰু এতিয়া চাব পাৰে মই ছেকেণ্ড ষ্টাডি ছেশ্যনটো কমপ্লিট কৰিলোঁ। তাৰপাছত মই গা পা ধুই ফ্ৰেছ হৈ পিনি ভাত খাই ল'লোঁ। ভাত খাই পিনি মই অলপমান বহি ফোন চালোঁ। তাৰপাছত মই নেক্সট ছেশ্যনটো কমপ্লিট কৰিবলৈ আহিলোঁ। যিহেতু মই আজি ৰাতিপুৱা সোনকালে উঠিলোঁ, গতিকে মোৰ 6 আৱাৰ্ছৰ ভিতৰত 5 আৱাৰ্ছ মই অলৰেডি কমপ্লিট কৰিলোঁৱেই। আৰু সেইটোৱে ক'ব বিচাৰিছোঁ যে ৰাতিপুৱা সোনকালে উঠাৰ লাভ দেখিছেনে? মই সোনকালে উঠিলোঁ কাৰণে আজি আধা দিনৰ ভিতৰতে, দিনটোৰ আধা সময়ৰ ভিতৰতে মই আধাখিনি মানে কমপ্লিট কৰিলোঁৱেই।
আৰু এয়া চাব পাৰে মই নেক্সট ষ্টাডি ছেশ্যনটো ষ্টাৰ্ট কৰিছোঁ আৰু এইটো আপোনালোকে ৰুমটো বেলেগ দেখি ভাবিব পাৰে মই ক'লে আহি গ'লোঁ বুলি আচলতে মোৰ ৰুমটো বহুত বেছি গৰম য'ত মোৰ পঢ়া টেবুল আছে তাত মানে এইকেইদিনটো দেখিছে কিমান বেছি গৰম পৰিছে তাত মই এনেকৈ একেৰাহে ফেন থাকিলেও পঢ়ি থাকিব নোৱাৰোঁ আৰু সেইকাৰণে মই আমাৰ ঘৰৰ বেলেগ এটা ৰুমত আহিলোঁ পঢ়িবৰ কাৰণে খিৰিকীৰ ওচৰত বহি লৈছোঁ যিহেতু মোৰ ইটো ৰুমত খিৰিকী নাই টেবুলৰ ওচৰত অলপমান বতাহ লাগক বুলি তাৰপাছত এয়া মই নেক্সট ষ্টাডি ছেশ্যনটো কমপ্লিট কৰিলোঁ আৰু এনেকৈ মোৰ আজি 6 আৱাৰ্ছৰ যিটো ষ্টাডি ছেশ্যন আছিলে গ'ল আছিলে সেইটো মোৰ কমপ্লিট হ'ল আজিৰ ভিডিঅ'টো ইমানেই আছিল যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিহেতু মই ইউটিউবত নতুন গতিকে মোক আগবাঢ়ি যোৱাত আপোনালোকে যাতে অকণমান সহায় কৰে আৰু আপোনালোকৰ মৰমবিলাক মোক দিয়ে পুনৰ এটা ষ্টাডি ব্লগৰ সৈতে মই আপোনালোকক পুনৰ লগ পাম বাই